হে পাৰ্টনাৰ গিলা চবে কেনে আছা? দেখি আছে এটা মোৰ হাতত কি আজি আমি এটা বানাম। আপোনালোকে চবে লাষ্টক লাগি ভিডিঅ'টো চাব। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিব, আৰু যদি ইউটিউবত চাই আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। হাঁহৰ মাংস কাই কাই ভাল পা কমেণ্টত জনাবা নাপাহৰিবি। তো মই হাঁহৰ মাংস কিন্তু চবতকৈ বেছি ভাল পাওঁ। তো ভাবিলোঁ আজি আমাৰ খানা আছে, মানে হাঁহৰ মাংস বনাম। তো হাঁহৰ মাংসটা কেনেকৈ বনাং তো চবে লাষ্টক লাগি চাবি। ফাৰ্ষ্টতে হাঁহটা কাটি লৈ গৰম পানীত জবৰে ল'ব। গৰম পানী দিলে তাৰমানে এই হাঁহৰ পাখাগিলা যে আছে সেইগিলা মানে পট কৰি উঠে। এনেও উঠাব পাৰে, এনে উঠালে কষ্ট হয়। তো গৰম পানীত এনেকৈ জবৰে ল'লে লোমগিলা উঠাতে মানে সুবিধা হয়। ইফালে আমাৰ হাঁহ চাফা কৰি আছে, আৰু ইফালে পিঁয়াজ ৰহুন এইগিলা চব ৰেডি কৰা হৈ আছে। তো আমাৰ হাঁহৰ পাখাগিলা উঠলা হ'ল। তো এতিয়া হাঁহটা পুৰা দিব লাগিব জুইত। মানে হাঁহটা যদি পুৰা দিয়ে সেয়া এইগিলা যোনগিলা একদম কি লোম থাকে সৰু সৰু এইগিলা পুৰা যায়। তো আমাৰ হাঁহটাত ইমান এটা লোম নাই। তো পুৰা দিলে মানে আঞ্জাটা বনালে আঞ্জাটাৰ টেষ্টটা ভাল হয়। আৰু হাঁহটাৰ মস্ত তেল হৈছে কিন্তু। তো আমাৰ হাঁহটা পুৰা দিয়া হ'ল। এতিয়া চাফা কৰি লৈ কুটবা লাগিব মাংসগিলা। তো আমাৰ ইফালে মাংসগিলা কুটি আছে। আমাৰ মাংসগিলা চব কুটি ৰেডি কৰি লোৱা হ'ল। এতিয়া আমি বনাম। তো আজি হিটাৰত নাবনাং, মাংসৰ আঞ্জা না, তো চুলাতহে বনাম। তো চাং চবে কেনেকৈ বনাং আঞ্জাটা। ফাৰ্ষ্টতে কেৰাহীত 100 গ্ৰাম মান তেল ঢালি ল'লোঁ। অলপ টাইমৰ কাৰণে তেলগিলা গৰম হ'বৰ কাৰণে এৰি দিলোঁ। তো ইফালে আমাৰ এইগিলা জ্বালা বটা, তাৰপাছত এইগিলা মছলা, জিৰা মছলা, এইগিলা পিঁয়াজ, আৰু এইগিলা ৰহুন, গোটা ৰহুন মানে এতিয়া এনে খাবৰ কাৰণে, আৰু এতিয়া জ্বালা, কাঁচা জ্বালা, কালাটা, আৰু এইগিলা ৰহুনৰ বটা মানে বাটি লোৱা ৰহুন। তেলগিলা গৰম হোৱাৰ পাছত ইয়াতে পিঁয়াজ আৰু কাঁচা জ্বালাগিলা ঢালি দিলোঁ। ঢালি দি গিলা অলপ টাইম ভাজিলোঁ। ভজাৰ পাছত শুকান জ্বালাৰ বটাগিলা দি আৰু অলপ টাইম ভাজিলোঁ। তাৰপিছত নিমখ আৰু গোটা ৰহুনগিলা, পিছত বটি লোৱা ৰহুনগিলা ঢালি দি অলপ বাদামী কালাৰ এনেকৈ ভাজি ল'ম। এইগিলা ভাজি লোৱাৰ পাছত এতিয়া এই হালধিৰ গুড়া আৰু আমাৰ এই মছলাৰ গুড়া, জিৰা মছলা, এইখিনি ইয়াতে ঢালি দিম। এইগিলা অলপ মিক্স কৰি লোৱা হ'ল। মিক্স কৰি লোৱাৰ পাছত আমাৰ ইয়াতে মাংসগিলা ঢালবাৰ কাৰণে ৰেডি। তো আমাৰ মাংসগিলা এতিয়া ঢালোঁ ইয়াতে। তো মাংসগিলা ঢালি ভাল কৰি মাংসগিলাৰ লগত মিক্স কৰি ল'ব লাগিব। মিক্স কৰি লোৱাৰ পাছত অলপ টাইমৰ কাৰণে ঢাকনি দি ঢাকি থৈ দিম। 6-7 মিনিটমান পাছত ঢাকনিখন গুচাই চাওঁ, আমাৰ মাংসত পানী উঠছে। তো পানী মানে এইগিলা মাংসত তেলহে। তো এইগিলা অলপ লাৰি চাৰি দি, ইয়াতে এক্সট্ৰাকৈ পানী দিব নালাগে। তো লাৰি চাৰি দি আৰু আমি অলপ টাইমৰ কাৰণে ঢাকনি দি ঢাকি থৈ দিম। 3-4 মিনিটমান পাছত ঢাকনিখন গুচাই মাংসগিলা অলপ লাৰি দিম। আপোনালোকে অলপ টাইম পিছে এনেকৈ লাৰি থাকিব লাগিব, নহ'লে মাংসগিলা তলত লাগিব। তলত লাগিলে পুৰা গন্ধাব। যিমান টাইম মাংসগিলা কচা নোহোৱা নাই, একদম পুৰা ভাজা কৰিব লাগিব। এনেকৈ 10-15 মিনিটমান পাছত উল্টা পাল্টা কৰাতে আমাৰ মাংস কচান হ'ল। তো এতিয়া আমি কচান খাম। অলপ কচান খোৱাৰ মজাই বেলেগ। 2 টুকুৰামান ল'লোঁ, মানে বেছি নলওঁ, অলপকৈ, মানে কচান টেষ্ট কৰা বুলি কয়, এতিয়া কচান বুলি কওঁ আমি। তো অলপ কচান খাই লওঁ। তো তাৰপাছত আমি এতিয়া পানী দিম। আমাৰ কচান খোৱা হ'ল, এতিয়া পানী ঢালি দিম। ইয়াতে পানী ঢালি দিলোঁ। তো আপোনালোকৰ যদি গৰম পানী আছে, গৰম পানী ঢালি দিলে বেছি ভাল হয়। আৰু আমাৰ গৰম পানী নাই, ঠাণ্ডা পানীয়ে ঢালি দিলোঁ। পানী ঢালি দিয়াৰ পাছত 10-15 মিনিটৰ কাৰণে আৰু কোনো টেনশ্যন নাই। তো আমাৰ 10-15 মিনিটৰ কাৰণে ঢাকি দি আমি অলপ সিফালৰ পৰা ঘূৰি আহোঁ। কিমান আৰু ইয়াতে বহি থাকিব চোলাৰ পাৰত। 10-15 মিনিটমান পাছত আহি চাওঁ, আমাৰ মাংস হৈ ৰেডি, বাঢ়বাই লাগছে। তো বেয়া চেয়া নাপাবি, মোৰ খাং, মোৰ ভোক লাগছে। তো তোৰ যদি ভিডিঅ'টা ভাল লাগছে শ্বেয়াৰ কৰ, আৰু যদি ভাল লগা নাই তেও শ্বেয়াৰ কৰ। বাই বাই।